মানুহৰ জীৱনটো কিমান দিন থাকে সেইটো নাজানো, সেইকাৰণে নিজৰ ফেমিলিৰ সৈতে আৰু নিজৰ বন্ধুৰ সৈতে অলপ সময় উলিয়াব লাগে আৰু। নমস্কাৰ, মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বাগানৰ ৰাস্তাৰ মাজে মাজে গৈ আছোঁ। ফুৰি আহোঁ বুলি ভাবিলোঁ আমি তিনিওটা। বহুত দিন তেনেকৈ ওলাই অহাই নাই। আমি আজি এফালে গৈ আছোঁ। কালি ৰাতি বৰষুণ দিলে, পথাৰবোৰত বহুত পানী হৈ আছে। এয়া আদিক মাজতে বহাই লৈছোঁ। আমি আহি অলপ টাইম ৰখিছোঁহি। এয়া ফোন এটা আহিলে, সেইকাৰণে কথা পাতি লৈছে। এয়া আদি বৰ ভাল পাইছে সি আহিবলৈ পায়। পথাৰত ৰুব হৈছেহি আৰু সেইকাৰণে মানুহবোৰে কঠীয়া পাৰিলে আৰু। এয়া বাগান, চাৰিওফালে বাগান, গৈ কিন্তু বহুত ভাল লাগিছে। অলপ ৰ'দো আছে। গৈ আছোঁ আৰু আমি। বতৰ বহুত বেয়া কৰিছে। আমি আহিছোঁ যোৰহাট তিতাবৰৰ ৰাস্তা, এইফালে যোৰহাট যাব পাৰে আৰু, কিন্তু আমি যোৰহাট নাই যোৱা, এফালে আহি আছোঁ। কালি বহুত ডাঙৰ বৰষুণ দিলে, এইফালে পানী হৈ গ'ল। পানী বহুতেই পানী হৈ গ'ল, এতিয়া অলপ শুকাইছে। আমাৰ এইফালে ইমান পানী নহয়, গোলাঘাট ঢেকিয়ালৰ হয়। এইবাৰ কিন্তু হৈছে দেই পানী। আমি ঘৰলৈ আহিলোঁৱেই। ফ্ৰাইড ৰাইচ লৈ আহিছিলোঁ পেকিং কৰি, তাত খাব মন নগ'ল আৰু এয়া সেইকাৰণে ঘৰলৈকে লৈ আহিলোঁ। মই বহুত ভাল পাওঁ ফ্ৰাইড ৰাইচ খাই পিনে, য'তে যাওঁ তাতে খাওঁ আৰু। চাই থাকক ভিডিঅ'টি। কালি ভিডিঅ'টো শেষ কৰা নহ'লে, আজি ফুচকা খাবলৈ ল'লোঁ। এয়া ৰেডিমেড পেকেট এটা কিনি আনিলোঁ আৰু এয়া তেতেলী পানী বনাইছোঁ আৰু জালজিৰা দি। আলু পিটিকাটো বনোৱা ৰেডি হৈ গ'ল। চাট মছলা দি দিছোঁ আৰু এয়া ফুলা ফুচকা বনালোঁ আৰু এয়া আলু পিটিকা আৰু টেঙা পানী। তেতিয়াহ'লে আমি খাই লওঁ। ইয়াৰ পিছত ৰাতি আমি বহুত ধুনীয়া জেগা এটালৈ ফুৰিবলৈ আহিলোঁ। কিমান ধুনীয়া ৰেষ্টুৰেণ্ট, আপোনালোকে আহিব পাৰে, বহুত ধুনীয়া হয়। ইয়াত আই লাভ গোলাঘাট বুলি লিখা আছে, দেখিছে নহয়। এয়া বহুত ধুনীয়া ৰেষ্টুৰেণ্ট হয়। আমি চাৰিটা আহিছিলোঁ, মানুহজন, মই, আদি আৰু দুজন বন্ধু, তেওঁৰ লগতে আহিছিলোঁ আৰু। ইহঁতে আদি সুধি আছে কি খাব সি। এয়া এতিয়া সময় 8টামান বাজিছে আৰু। এনিটাইম খোলা থাকে এইখন ৰেষ্টুৰেণ্ট, আপোনালোকে আহিব পাৰে আৰু। এওঁলোকে বাটাৰ চিকেন আৰু ৰুটি খালে, মই ফ্ৰাইড ৰাইচ খালোঁ। মই যেতিয়া যাওঁ আপোনালোকে জানেই, মই ফ্ৰাইড ৰাইচ খাওঁ বেছিকৈ। এইটো জেগাটো গোলাঘাটৰ যোগীবিল ফালে সতিসাধনী সেইখিনিতে আছে। আপোনালোকে সৈতে আহিব পাৰে, বহুত ধুনীয়া হয়। তাৰ খানাও ধুনীয়া, বহুত ধুনীয়া। আমি পটককৈ প্লেন বনিলে সেইকাৰণে আহিলোঁ আৰু। তেতিয়াহ'লে আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ আৰু। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাৰু ইহঁতে গান গাই আছে, গান শুনি আমি গৈ থাকোঁ আৰু ঘৰ পামগৈ আৰু। এতিয়া সময় 11টা বাজিব হ'ল আৰু।